বন্ধু বান্ধৱীসকল আজি তোমালোকৰ বাবে লৈ আহিছোঁ মজাৰ সাঁথৰ। আহা আমি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম সাঁথৰটো হৈছে দিনত থাকে শুই আন্ধাৰত জাগে, শোৱাৰ সময়ত মানুহে আকৌ তাকেই মাৰে। সময়সীমা সমাপ্ত হোৱাৰ আগতে উত্তৰটো দিয়া। সময় সমাপ্ত শুদ্ধ উত্তৰটো হৈছে মমবাতি, যিটো নেকি আমি শোৱাৰ সময়ত নুমুৱাই লওঁ। আহকচোন এতিয়া আমি দ্বিতীয় সাঁথৰটোনো কি আৰম্ভ কৰোঁ। এতিয়া আহক দ্বিতীয় সাঁথৰটোলৈ। ৰামৰ দেউতাকৰ 3জন সন্তান, এজন ৰাজীৱ আনজন ৰাতুল, তেনেহ'লে 3 নম্বৰজনৰ নামটো বাৰু কি হ'ব? ভাবক সোনকালে, কাৰণ সময় আৰম্ভ হোৱাৰ আগতে আপুনি উত্তৰটো দিব পাৰিলে আপুনি উইনাৰ হ'ব। আহকচোন এতিয়া সময়সীমা আৰম্ভ কৰোঁ, আপুনিও ভাবিবলৈ আৰম্ভ কৰক। সময় সমাপ্ত। শুদ্ধ উত্তৰটো বাৰু কি জানিলেনে আপোনালোকে? শুদ্ধ উত্তৰটো হৈছে ৰাম। প্ৰশ্নটোতেই উত্তৰটো লুকাই আছিল। এতিয়া আহক 3 নম্বৰ সাঁথৰটোলৈ। 3 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো আপুনি ক'ৰবাত নহয় ক'ৰবাত গ'লে এৰি থৈ আহে, তথাপিও আপোনাৰ লগতে থাকে। সময় আৰম্ভ। সময় সমাপ্ত। শুদ্ধ উত্তৰটো হৈছে ভৰিৰ ছাপ, যিটো নেকি আমি ক'ৰবাত নহয় ক'ৰবাত এৰি থৈ আহোঁ, কিন্তু ভৰিকেইটাটো লগতে থাকে। আহক এতিয়া 4 নম্বৰ সাঁথৰটো ষ্টাৰ্ট কৰোঁ। আলসুৱা তিৰি তাই দেহত নাই চিৰি, জাপে জাপে পিন্ধে তাই পনীয়া পাতৰ শাৰী। সময় আৰম্ভ। সময় সমাপ্ত। শুদ্ধ উত্তৰটো বাৰু কি পাৰিলেনে আপোনালোকে? শুদ্ধ উত্তৰটো হৈছে কলগছ। আপুনি ভাবক বাৰু হয়নে নহয়? বন্ধু বান্ধৱীসকল, আজিৰ সাঁথৰখিনি ইয়াতে সমাপ্ত। আৰু আপোনালোকে পিছে আজি কেইটানো উত্তৰ দিব পাৰিলে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ সাঁথৰসমূহ পাই থাকিবৰ বাবে। আজিলৈ আহিছোঁ, বাই বাই।